ৰেডিঅ' ৰ'দালি গোলাঘাটৰ প্ৰথম বৰ্ষপূৰ্তি তথা বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মজয়ন্তী উদযাপন অনুষ্ঠান। গোলাঘাটৰ ৰঙাজানত অসমৰ প্ৰথমটো ডিজিটেল ৰেডিঅ' ষ্টেচন ৰেডিঅ' ৰ'দালিৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগতে বিশ্ববৰেণ্য শিল্পী ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মদিনৰ উদযাপন কৰা হয়। 2019 বৰ্ষৰ 8 ছেপ্টেম্বৰত আত্মপ্ৰকাশ ঘটোৱা অসমৰ প্ৰথমটো ডিজিটেল ৰেডিঅ' ষ্টেচন ৰেডিঅ' ৰ'দালিৰ এই বৰ্ষপূৰ্তি অনুষ্ঠান অসমৰ 13খন জিলাৰ লগতে ৰেডিঅ' ৰ'দালি গোলাঘাটৰ উদ্যোগত সুন্দৰভাৱে আয়োজন কৰা হয়। অনুষ্ঠানটোত মুখ্যভাৱে উদ্যোগ গ্ৰহণ কৰে ৰেডিঅ' ৰ'দালি গোলাঘাটৰ মুখ্য প্ৰতিনিধি ভাস্কৰ জ্যোতি গগৈয়ে। অনুষ্ঠানটিৰ নিৰ্দিষ্ট বক্তা হিচাপে শিক্ষয়িত্ৰী স্বপ্নালী কলিতাই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বৰ্ণিল জীৱনৰ তথা শিল্পীজনৰ কালজয়ী গীতসমূহৰ সমাজ জীৱনত প্ৰাসংগিকতাৰ ওপৰত বক্তব্য দাঙি ধৰে। অনুষ্ঠানটিত মুখ্য অতিথিৰূপে উপস্থিত থাকে গোলাঘাট টাউন আদৰ্শ বুনিয়াদী বিদ্যালয়ৰ শিক্ষক তথা উদীয়মান সাংস্কৃতিক কৰ্মী অপূৰ্ব শইকীয়া। তেওঁ জনপ্ৰিয় মাধ্যম হিচাপে ৰেডিঅ'ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে ৰেডিঅ' ৰ'দালিৰ জৰিয়তে সামাজিক মাধ্যমৰ নেতিবাচক দিশসমূহৰ পৰা ইতিবাচক দিশসমূহলৈ নতুন প্ৰজন্ম তথা ছাত্ৰ ছাত্ৰীক ধাৱমান কৰিব পৰা যাব বুলি বক্তব্য প্ৰদান কৰে। অনুষ্ঠানটিত ছাত্ৰ ছাত্ৰীসকলে কবিতা আবৃত্তি, ভূপেন্দ্ৰ সংগীত পৰিৱেশন তথা নৃত্য পৰিৱেশনৰ এক বৰ্ণাঢ্য কাৰ্যসূচীৰে সাফল্যমণ্ডিত কৰি তোলে। ক'ভিড-19ৰ আতংকৰ মাজত সম্পূৰ্ণ সজাগতাৰ মাজত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী ৰেডিঅ' ৰ'দালি গোলাঘাটৰ প্ৰতিনিধিবৰ্গৰ লগতে কেইবাজনো অতিথি উপস্থিত থাকে। পংকজিনী শইকীয়াৰ সহযোগত চিনাতলীৰ পৰা ভাস্কৰ ৰাজগুৰুৰ ৰিপৰ্ট আলাইভ অসম।